Hey guys, स्वागत কৰিছোঁ আপোনালোকক আকৌ এবাৰ নতুন এটা ফ্ৰেছ ভিডিঅ' লৈ। আজিৰ এই ভিডিঅ'টো মই আপোনালোকক ক'ম যে কেনেকৈ আপুনি ঘৰত বহি 1 মিনিট বা 2 মিনিটত আপোনাৰ ATM কাৰ্ড এপ্লাই কৰিব পাৰিব ভায়া নেট বেংকিং। নেট বেংকিংৰ সৈতে কেনেকৈ এপ্লাই কৰিব আৰু নেট বেংকিং কেনেকৈ ৰেজিষ্টাৰ কৰে আৰু কেনেকৈ লগইন কৰে আপোনালোকক দেখাম, মই অকণমান দেখাই দিম। আৰু গাইজ যদি আপোনালোকৰ লগত এনেকুৱা ATM আছে যোনটো ব্লেক বাৰ আছে, মেগনেটিক ষ্ট্ৰিপ আছে, এটা চিপ থকাটো নাই, তেনেহ'লে আপোনালোকে আজি এপ্লাই কৰি লওক, কাৰণ এইটো ATM কাৰ্ড আপোনাৰ বন্ধ হৈ যাব। চ' এপ্লাই কৰি লওক আৰু ভিতৰৰ পৰা শেষলৈ চাব, মই পুৰা ফুল প্ৰচেছ দেখাম আপোনালোকক। ভিডিঅ'ৰ পৰা শেষলৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ, যদি ভাল লাগে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিওঁ ভিডিঅ'টো। চ' গাইজ আহিলোঁ মোবাইল স্ক্ৰীনলৈ। এতিয়া মই আপোনালোকক ক'ম দুটা সহজ উপায়, মানে দুটা মেথড, যোনটো উপায়েদি আপোনালোকে নিজৰ মোবাইলৰ লগত ATM কাৰ্ড এপ্লাই কৰিব পাৰিব। চ' মই এতিয়া আপোনালোকক দেখাই আছোঁ আৰু আপোনালোকে চাই লওক ভালদৰে। প্ৰথমতে আমি অ'পেন কৰিম, মানে সহজৰ উপায় কি এটা হ'ল ক্ৰ'ম ব্ৰাউজাৰ আৰু এটা হ'ল আমাৰ য়োনো এপ। য়োনো এপ কেইটো মই এবাৰ দেখাই দি আছোঁ ড্ৰ কৰি, মেজিক বাটন ক'ত গ'ল, ড্ৰ কৰি দেখাই দি আছোঁ। এইটো হ'ল আমাৰ য়োনো এপ, এইটোৰ লগতো কৰিব পাৰিম আৰু আমাৰ আছে ইয়াতে ক্ৰ'ম ব্ৰাউজাৰ লগতো কৰিব পাৰিম। চ' মই দেখাই দি আছোঁ প্ৰথমতে আমি ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰিম। অ'পেন কৰি আমাৰ গুগল চাৰ্চ কৰিব লাগিব। কি চাৰ্চ কৰিব লাগিব? আমি চাৰ্চ কৰিব লাগিব SBI অনলাইন বা SBI লগইন। তাৰপিছত আমি চাৰ্চ কৰি দিলে হ'ল। অ'কে, চাৰ্চ কৰি দিলোঁ। চাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াতে আহি যাব আমাৰ ইয়াতে যোনটো প্ৰথমত আহে ষ্টেট বেংক অফ ইণ্ডিয়া পাৰ্চনেল বেংকিং SBI, তাতে ক্লিক কৰি দিব। ঠিক আছে, তাতে ক্লিক কৰাৰ লগে লগে আমাৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ আহিব য'ত মানে লিখা থাকিব কণ্টিনিউ টু লগইন। তলতো লিখা থাকিব, তলত যাব দৰকাৰ নাই, আকৌ এবাৰ দেখাই দি আছোঁ মই। কণ্টিনিউ টু লগইনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাক আপোনাৰ ইউজাৰ নেম পাছৱৰ্ড আৰু ইয়াতে কেপচা কোড ভৰাব ক'ব। চ' যদি আপোনাৰ নেট বেংকিং আগৰ পৰাই খুলি থোৱা আছে, মানে ৰেজিষ্টাৰ কৰি থোৱা আছে, তেনেহ'লে আপুনি ইয়াতে ভৰাই পেলাই লগইন কৰি ল'ব পাৰিব। যদি আপোনাৰ আগৰ পৰা ৰেজিষ্টাৰ কৰা আছে, মানে নেট বেংকিং খুলি থোৱা আছে, তেনেহ'লে আপুনি ডাইৰেক্ট ইউজাৰ নেম, পাছৱৰ্ড আৰু কেপচা কোড ভৰাই লগইন কৰি ল'ব পাৰিব। চৰি, মই স্ক্ৰীনটো অকণমান লেণ্ডস্কেপ মোৰ কৰি লওঁ। এতিয়া আপোনালোকক ভালকৈ বুজাই দি আছোঁ মই। এতিয়া যদি আপোনালোকৰ নেট বেংকিং খুলি থোৱা নাই আগতে, তেনেহ'লে আগতীয়াকৈ খুলি থোৱা দিয়া নাই, তেনেহ'লে আপোনালোকে ইয়াতে নিউ ইউজাৰ ৰেজিষ্টাৰ আৰু এক্টিভেটত ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰাৰ লগে লগে ইয়াতে অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত ইয়াতে আপোনাক সুধিব নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন আৰু আছে এক্টিভেশ্যনৰ ইউজাৰ নেম। আপুনি নিউ ইউজাৰ কৰি দিব। নিউ ইউজাৰ কৰি নেক্সটত ক্লিক কৰি দিব। ঠিক আছে, নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা এটা ফৰ্ম আহি যাব, যোনটো ফৰ্মত আপোনাৰ একাউণ্ট নাম্বাৰ আৰু CIF নাম্বাৰ আৰু ব্ৰাঞ্চ কোড ভৰাব লাগিব। ভৰোৱাৰ পিছত আপোনাৰ কাউণ্ট্ৰি ছিলেক্ট কৰি ল'ব। কাউণ্ট্ৰি ইণ্ডিয়া যদি হয় ইণ্ডিয়া, বাহিৰত যদি হয় বাহিৰত, ইণ্ডিয়াৰে হয় কাৰণ মই ইণ্ডিয়াৰ হৈছোঁ, আপোনালোকে ইণ্ডিয়াৰে হয়। আৰু আপোনাৰ ইয়াতে ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, যোনটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰা আছে, বেংকৰ লগত লিংক কৰা আছে, সেই মোবাইল নাম্বাৰটো ইয়াতে ভৰাই দিব। আৰু ইয়াতে ফেচিলিটি ৰিকুৱায়াৰ ক্লিক কৰি ফুল ট্ৰানজেকশ্যন ৰাইটত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে কেপচা কোড দিয়া আছে 735A7, এইটো আপোনালোকৰ বেলেগ থাকিব, মোৰ তাতে এইটো দিয়া আছে। আপুনি এইটো যোনটো লিখা থাকে সেইটো ইয়াতে ভৰাই পেলাই ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আৰু এটা ফৰ্ম আহিব, সেই ফৰ্মটো ফিল আপ কৰি ছাবমিট কৰি দিব। ঠিক আছে, এতিয়া আমি লগইন কৰি লওঁ। লগইন কৰি দেখাই দিওঁ কেনেকৈ কি কৰিব লাগে। চ' মই লগইনত আহি গ'লোঁ। আপোনালোকৰ ৰেজিষ্টাৰটো মই বুজাই দিলোঁ, এতিয়া লগইন কৰি দেখাই দিম। মই লগইন কৰি লওঁ আগতে। চ' গাইজ মই লগইন কৰি ল'লোঁ। এতিয়া আপোনালোকৰ এনেকুৱা আহিব পাছৱৰ্ড আৰু ছেভ ইন গুগল একাউণ্ট নেভাৰ কৰি দিব। ঠিক আছে, এতিয়া চব হৈ যোৱাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ কৰি লোৱাৰ পিছত লগইন কৰিব। লগইন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব য'ত আপোনাৰ নাম আহিব, তেনেকৈ আপোনাৰ একাউণ্ট নাম্বাৰ আহিব আৰু ব্ৰাঞ্চ ক'ৰ হয় ব্ৰাঞ্চ আৰু কিবা আহিব। চ' আপোনালোকে ইয়াতে চব কৰিব পাৰিব, যিবোৰ বেংকত কৰা হয় এইবোৰ চব কৰিব। মোবাইল নাম্বাৰো ভৰাব পাৰিব, ৰেজিষ্টাৰ মোবাইল নম্বৰ যদি চেঞ্জ কৰিব বিচাৰে চেঞ্জো কৰিব পাৰিব, কিন্তু সেইবোৰ আজি নেদেখাওঁ। আজি মই দেখাম আপোনালোকক যে কেনেকৈ নতুন ATM কাৰ্ড এপ্লাই কৰিব পাৰিব। চ' তাৰ কাৰণে আমি ক্লিক কৰিব লাগিব। তিনিটা লাইন দি আছে ওপৰত, এই তিনিটা লাইন ক্লিক কৰি দিওঁ। ঠিক আছে, ক্লিক কৰাৰ লগে লগে ইয়াতে কেইটামান অপশ্যন আহিব, য'ত মানে লিখি থাকিব পে'মেণ্ট, ট্ৰেন্সফাৰ, বিল পে'মেণ্ট, ফিক্সড ডিপ'জিট, টেক্স, ছাৰ্ভিচ, ৰিকুৱেষ্ট এণ্ড কুৱেৰিজ আৰু লিখি থাকিব ইউজফুল লিংক। আমি ক্লিক কৰিব লাগিব ছাৰ্ভিচত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ কিছুমান অপশ্যন দেখাব, মানে কিছুমান আইকন দেখাব, তাৰ তলত লিখা থাকিব কাৰ্ড, এপ্লাই SBI ক্ৰেডিট কাৰ্ডো এপ্লাই কৰিব পাৰিব আপোনালোকে ইয়াৰ পৰা, প্লাছ চাৰ্টিফিকেট, হোম লোন, এডুকেশ্যন এইবোৰ কৰিব পাৰিব। চ' আহি গ'ল আমাৰ ATM চাৰ্ভিচত ক্লিক কৰিব। ATM চাৰ্ভিচত ক্লিক কৰাৰ লগে লগে ইয়াতে লিখা থাকিব যে ব্লক ATM
এটিএম কাৰ্ড ব্লকো কৰিব পাৰিব প্লাছ এটিএম পিন জেনেৰেশ্যন নিউ এটিএম কাৰ্ড এক্টিভেশ্যন ৰিকুৱেষ্ট এটিএম কাৰ্ড এতিয়া আমি কি কৰিম এতিয়া ৰিকুৱেষ্ট এটিএম কাৰ্ড বা ডেবিট কাৰ্ডত ক্লিক কৰি দিম সেইটো ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব য'ত আপোনাৰ একাউণ্ট ডিটেইল লিখা থাকিব একাউণ্ট নাম্বাৰবোৰ লিখা থাকিব আৰু আপোনাৰ ডিটেইলবোৰ লিখা থাকিব আপুনি কি কৰিব লাগিব আপুনি কৰিব লাগিব নেম অন দা কাৰ্ডৰ তাতে ওচৰত এটা বক্স দিয়া আছে এই বক্সত ক্লিক কৰি আপোনাক যি নাম লাগে মানে এটিএম কাৰ্ডত যি নাম লিখিব বিচাৰে সেইটো নামটো ইয়াতে লিখি দিব মানে টাইপ কৰি দিব তাৰপিছত select type of the কাৰ্ডৰ আপুনি ক্লিক কৰি আপোনাৰ কাৰ্ড কি কাৰ্ড লাগে ৰুপে কাৰ্ড লাগে না মাষ্টাৰ কাৰ্ড লাগে না ভিজা কাৰ্ড লাগে সেলেক্ট কৰি ল'ব সো মই সেলেক্ট কৰি লৈছোঁ আৰু তলত দিয়া আছে টাৰ্মছ এণ্ড কণ্ডিশ্যন আপুনি ইচ্ছা কৰি পঢ়িব পাৰে নহ'লে তাতে ৰাইট চিন দি ফালে ছাবমিটত ক্লিক কৰি দিব এতিয়া এনেকুৱা এটা পেজ অপেন হ'ব য'ত আপোনাৰ একাউণ্ট নাম্বাৰ আৰু যোনটো নাম দিছে কাৰ্ডত দিবৰ কাৰণে এপ্লাই কৰিছে সেইটো নামটো আহিব আৰু প্লাছ আপোনাৰ টাইপছ অফ কাৰ্ড কি কাৰ্ড এপ্লাই কৰিবৰ কাৰণে এটা মাষ্টাৰ কাৰ্ড দিছে না ৰুপে কাৰ্ড সেইটো লিখা থাকিব আৰু আপোনাৰ ৰেজিষ্টাৰ এড্ৰেছ সেই এড্ৰেছটো চাই ল'ব ভালদৰে যদি ছাবমিটত ক্লিক কৰি দিব চ' এতিয়া এনেকুৱা এটা পেজ অপেন হ'ব য'ত আপোনাক সুধিব যে আপুনি OTP লগত এইটো প্ৰচেছটো কমপ্লিট কৰিব বিচাৰিছে না ইউজিং প্ৰফাইল পাছৱৰ্ড মই প্ৰফাইল পাছৱৰ্ড সেলেক্ট কৰি লৈছোঁ প্ৰফাইল পাছৱৰ্ড এটা ভৰাই ফালে ছাবমিটত ক্লিক কৰি দিলে ছাবমিট হৈ যাব তাৰপিছত আমাৰ এটিএম কাৰ্ডটো এপ্লাই হৈ যাব চ' গাইজ এটিএম কাৰ্ড এপ্লাই হোৱাৰ 15 দিনমান পিছত আপুনি প্ৰভাইড কৰা এড্ৰেছত আপোনাৰ এটিএম কাৰ্ডখন ডেলিভাৰ হৈ যাব মানে আপোনাৰ পোষ্ট অফিচত এটিএম কাৰ্ডখন আহি যাব অহাৰ পিছত আপুনি গৈ তাৰ পৰা ৰিচিভ কৰি ল'লে হ'ল চ' গাইজ এটা উপায়টো দেখালোঁ আপোনালোকক কেনেকৈ কৰিব পাৰে ডাইৰেক্ট ক্ৰম ব্ৰাউজাৰত গৈ আৰু এতিয়া মই বেলেগ এটা উপায় দেখাম যোনটো হ'ল য়োনো SBI ক্লিক কৰিব মানে এপছটো ইনষ্টল কৰি ল'ব আগতে তাৰপিছত ইনষ্টল কৰি লগইন কৰি ল'ব মই লগইন কৰি থৈ দিছোঁ আগৰ পৰাই চ' মই এতিয়া ডাইৰেক্ট কোডটো ভৰাই এতিয়া মই ডাইৰেক্ট কোডটো ভৰাই লগইন কৰি লওঁ আপোনালোকৰ লগইন কৰি ল'ব তাৰপিছত মই দেখাই আছোঁ কেনেকৈ কি কৰিব লাগে চ' গাইজ আহি গ'লোঁ মেইন স্ক্ৰীন মানে কি মেইন ইণ্টাৰফেচ এইটো আমাৰ মেইন ইণ্টাৰফেচ ইয়াতে ক্লিক কৰিলে এইটোত ক্লিক কৰিলে আমাৰ একাউণ্টত কিমান বেলেঞ্চ আছে এইবোৰ দেখাব আমি ডাইৰেক্ট যাম তললৈ ঠিক আছে তললৈ আহি আমি কেইখনমান অপশ্যন দেখা পাম ছাৰ্ভিচ ৰিকুৱেষ্ট বিল পে'মেণ্ট য়োনো কেছ ট্ৰেইন টিকেট বুক এইবোৰ আছে এইবোৰ দৰকাৰ নাই আমাৰ দৰকাৰ হ'ল ছাৰ্ভিচ ৰিকুৱেষ্টত ক্লিক কৰি দিম ঠিক আছে মই দেখাই আছোঁ ড্ৰ কৰি এইটো হ'ল ছাৰ্ভিচ ৰিকুৱেষ্টত আমি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে আমাৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ আহিব য'ত লিখা থাকিব প্ৰফাইল ছেটিং পেণ্ডিং ৰিকুৱেষ্ট একাউণ্ট নমিনি এইবোৰ চব ভৰাব পাৰিব ইয়াতে আমি ডাইৰেক্ট ক্লিক কৰিম ATM ডেবিট কাৰ্ড ব্লক এক্টিভিটিত এইটো অপশ্যনত ক্লিক কৰিম ঠিক আছে মই ড্ৰ কৰি দেখাম আকৌ এবাৰ কাৰণ দেখা নাই গম নাপায় নহ'লে এইটো অপশ্যনত ক্লিক কৰিম আমি ঠিক আছে এতিয়া আমি ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ লগে লগে আমাৰ ইয়াতে প্ৰফাইল পাছৱৰ্ড দিব লাগিব মানে নেট বেংকত দুটা পাছৱৰ্ড থাকে এটা হ'ল মেইন লগইন পাছৱৰ্ড আৰু এটা থাকে প্ৰফাইল পাছৱৰ্ডটো হ'ল মেইন যোনটোৰ দ্বাৰা দি আমি সোমাই ফালে আমাৰ মেইন কামবোৰ কৰিব পাৰোঁ চ' এতিয়া আমি প্ৰফাইল পাছৱৰ্ডটো সোমাই লওঁ এতিয়া চ' গাইজ আহিলোঁ এতিয়া প্ৰফাইল পাছৱৰ্ড দি ফালে এণ্টাৰ কৰিলোঁ এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি ৰিকুৱেষ্ট নিউ ৰিপ্লেচমেণ্ট এইটোত ক্লিক কৰিব লাগিব এইটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ তাত এনেকুৱা এটা ইণ্টাৰফেচ আহিব য'ত আপোনাক সুধিব select একাউণ্ট যোনটো হয় আপোনাৰ সেইটো select কৰি ল'ব ঠিক আছে তাৰপিছত আপোনাৰ নামটো সোমাব দিব ইয়াতে মানে আপোনাৰ কি নামত লাগে ATM কাৰ্ডখন যদি আপোনাৰ নাম ৰাহুল হয় তেনেহ'লে ৰাহুল ৰয় ৰাহুল দাস ৰাহুল এনেকুৱা লিখি ল'লে হ'ল আৰু যদি আপোনাৰ নাম বেলেগ হয় বেলেগ লিখি দিব তাৰপিছত select টাইপ অফ কাৰ্ড select কৰিব দিব ঠিক আছে মই select কৰা নাই কাৰণে অহা নাই মই select কৰিলোঁ এবাৰ চ' এতিয়া আপোনাৰ মই নামটো সোমাই দিওঁ ইয়াতে মোৰ নামটো কি হয় চ' নামটো সোমাই ল'লোঁ এতিয়া আমাৰ কাৰ্ডবোৰ আহিব ইয়াতে মই দেখাই দি আছোঁ select দ্য টাইপ অফ কাৰ্ড এতিয়া টাইপ অফ কাৰ্ডটো select কৰি লোৱাৰ পিছত আপোনাৰ ইয়াতে দেখাব মাষ্টাৰ কাৰ্ড লাগে না ৰুপে কাৰ্ড ভিজা কাৰ্ড মাষ্টাৰ কাৰ্ড কিবা ভিজা গ্ল'বেল মাষ্টাৰ কাৰ্ড কণ্টেক্টলেছ এনেকুৱা কিবা কিবি দেখাব চ' মই এনে জাষ্ট select কৰিলোঁ ৰুপে ক্লাছে select কৰি দিছোঁ তাৰপিছত আপোনাৰ এড্ৰেছটো আহি যাব ইয়াতে এড্ৰেছটো select কৰি টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰি আপুনি নেক্সটত ক্লিক কৰি ডাইৰেক্ট ছাবমিট কৰিব পাৰিব আৰু আমি এটা নেক্সটত ক্লিক কৰিম নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ তাত এটা OTP আহিব মানে যোনটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰা আছে সেইটো নাম্বাৰত এটা OTP আহিব সেই OTPটো ইয়াতে ভৰাই ছাবমিট কৰি দিলে আমাৰ ATM কাৰ্ড এপ্লাই হৈ যাব চ' আহি গ'ল OTP চ' গাইজ OTP আহি গ'ল
চ' এইটো OTP ভৰাই দিলোঁ এতিয়া এই ছাবমিটত ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে আপোনাৰ ATM কাৰ্ড এপ্লাই হৈ যাব চ' এইখিনিয়ে প্ৰচেছ একদম চিম্পল 2 নম্বৰ প্ৰচেছটো একদম চিম্পল চ' আপোনালোকে 2 নম্বৰটো ট্ৰাই কৰিব পাৰে বা 1 নম্বৰ প্ৰচেছটো চিম্পলে হয় কিন্তু অকণমান লগইন পাছৱৰ্ড কিবা কিবি সোমাব লাগে তাৰ কাৰণে অকণমান টাইমটো বেছি যাব আৰু যদি ইয়নত কৰে ইয়নত একদম চিম্পল একদম সহজ মানে 1 বা 2 মিনিটতে আপোনাৰ ATM কাৰ্ড এপ্লাই হৈ যাব নতুন ATM কাৰ্ডৰ কাৰণে এপ্লাই হৈ যাব চ' গাইজ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' শ্বেয়াৰ কৰিব যাতে সবে গম পায় কেনেকৈ নিজৰ মোবাইল দি ATM কাৰ্ড এপ্লাই কৰিব পাৰে হাউ টু এপ্লাই ATM কাৰ্ড ইন 2 মিনিট নিজৰ মোবাইলৰ লগত হি টাটা বাই বাই গাইজ লাভ ইউ বাই বাই